শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আজিৰ পৰা কেইবাশ বছৰ পূৰ্বে সমাজৰ মাজৰ পৰা ভেদভাৱবোৰ আঁতৰোৱাৰ লক্ষ্যৰে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেখেতে নগাৰ নৰোত্তম, আহোমৰ নৰহৰি, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দখাইক লগত লৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ যোগেদি তেতিয়াই সমাজখনৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি থৈ গৈছে। একেদৰে সৰাগুৰি চাপৰিটো আজান পীৰ চাহাবে এক সুস্থ চিন্তাৰে সমাজৰ ভিনপৰবোৰক পৰিহাৰৰ উদ্দেশ্যে গাইছে। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত ভিন পৰ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। কিন্তু বৰ্তমান সমাজখনত একাংশ গোড়া হিন্দুত্ববাদী অথবা গোড়া ইছলামী লোকে বিভিন্ন সময়ত ধৰ্মৰ নামত বিভেদৰ বিষ বাষ্প বিয়পাই আমাৰ মাজৰ একতাৰ এনাজৰীডালকে ক্ৰমাৎ শিথিল কৰি তুলিছে। আজি পবিত্ৰ ঈদ উল ফিতাৰ। এমহীয়া ৰমজান মাহৰ সমাপ্তি ঘটাইছে আকাশত কাচি জোনৰ পোহৰে। দেশৰ লকডাউনে যদিও ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ঈদৰ আনন্দ দিব পৰা নাই, তথাপিও সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰী নীতি নিৰ্দেশনা অটুট ৰাখি ৰাজ্যৰ ঠায়ে ঠায়ে পালন কৰিছে ঈদৰ আনন্দ। সংবাদ প্ৰবাহিকাৰ তৰফৰ পৰাও প্ৰতিজন ইছলাম ধৰ্মী লোকলৈ ঈদৰ শুভেচ্ছা জনালোঁ।